মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই আমাৰ গাঁৱৰ নামঘৰ হয়। এই নামঘৰ মানে বনাই থকা হৈছিলে, নতুনকৈ বনোৱা হৈছিলে। মানে আগৰ নামঘৰ ভাগ পুৰণা হোৱাৰ দেখি নতুনকৈ ৰাইজে সকলোৱে সহযোগিতা কৰি নামঘৰ ভাগ নতুনকৈ বনোৱা হ'ল। সেয়া মণিকূট হ'ল, প্ৰায় মণিকূটৰ কাম হৈ গ'ল। এইফালে আমাৰ নামঘৰৰ কাম কৰি আছে। ইয়াক খুটা চাওক, এইফালে ইয়াক খুটা ঢালিছে নতুনকৈ। এইটো আপোনাৰ ফৰ্মা বনাইছে ৰাউণ্ডকৈ। সদায় কাম কৰি থকা নাই, মিস্ত্ৰীয়ে বনাইছে যিহেতু মিস্ত্ৰীটো আপোনাৰ বেলেগ বেলেগ জেগাতো কাম কৰি থাকে। এয়া চাওক, একদম ধুনীয়াকৈ এটা ফৰ্মা ফিটিং কৰি আছে। ফৰ্মাটো বনাইছে কোনো কাঠ নোহোৱাকৈ টিঙে বনাইছে আৰু ছাইডত চুতুলিয়ে বান্ধি দিছে। এইটো এটা প্ৰায় 8 ফুটমান হ'ব। 8 ফুট মানে পিছত জইন দি বনাব মানে খুঁটাবিলাক। এতিয়া ফাৰ্ষ্ট টাইম বনাইছে 8 ফুট, তাৰপিছত আৰু 8 ফুট দিব, তাৰপিছত মানে 16 ফুট হ'ব খুঁটাবিলাক। মানে নামঘৰৰ খুঁটাবিলাক প্ৰায় 16 ফুটমান আছে। ই আচক এটা পোষ্ট ঢালি আছে, এইটো ঢালি আছে, তলৰ পৰা মানুহ দি আছে, ওপৰত এই আচক আৰু এটা খুঁটা বনাবলৈ লৈ তেওঁলোকে মানে ফৰ্মাটো উঠাইছে, ওপৰত উঠাই পেলাই এনেকৈ বহুৱাই দিব। বহুৱাই দি তাত ধুনীয়াকৈ মছলা ঢালি দিব। এইটো এটা ধুনীয়াকৈ খুঁটা হ'ব। একদম দাদাহঁতে কষ্ট কৰি পুৰা খুঁটা বহুৱাইছে। চাওক, খুঁটাটো বহুৱাই পেলাই তাত চিমেণ্ট, শিল, বালি দি একদম ধুনীয়া এটা খুঁটা, ৰাউণ্ড খুঁটা বনাব। একদম পুৰা বহুৱাইছে। এয়া চাওক, ইফালে সেয়া বহুৱাইছে, ইফালে এইখনত উঠি লৈছে। খোৱা হ'বতো খুঁটাটো। ইফালে আকৌ সেইজন ঠাণ্ডাত বহি আছে আৰু কাম বন কৰিব নকৰাকৈ। ইফালে এজন বহি আছে, এইকেইজনে 3জনে সেয়া কাম কৰি আছে। এয়া বহুৱাইছে, লাহে লাহে বহুৱাইছে। কাণটো প্ৰথমতে ৰিংডাল মাৰিলে। ৰিংডাল মৰাৰ পিছত মানে তলটো চিমেণ্ট, শিল, বাল্টি, ৰড দি একদম ধুনীয়াকৈ এটা ৰিংডাল মাৰিছে। ৰিংডাল কৈছোঁ আৰু তাৰপিছত ওপৰত আপোনাৰ ইটাৰ গাঁঠি দিছে। এয়া চাওক, সহজ হৈ যাব একদম। আৰু মই মিস্ত্ৰীৰ লগত কথা পাতিম, কিমান দিন লাগিব কামটো। ভিডিঅ'টো চাই থাকিব আপোনালোকে। দাদা নামটো কওক, একদম ধুনীয়াকৈ কাম কৰি আছে দেই। এয়া আমাৰ ছেকেণ্ডজন, এইজন আকৌ একদম পূৰা হেভিজন আৰু। নামটো কওক। দিনেশ কলি। ঘৰ আমাৰ গাঁৱৰ ওচৰৰে বাৰু, আমাৰ চিনাকিয়ে হয়। এই ঘৰৰে আৰু এজন, আমাৰ ঘৰৰে আৰু বাঘ গাঁৱতে থাকে আৰু ঘৰৰ মানুহ এজন। আৰু কিমান দিন লাগিব কাম কৰিবলৈ? আৰু কিমান দিন লাগিব কাম? লাগিব আৰু এমাহ ওচৰা-ওচৰি লাগিব। এমাহ লাগি যাব। ওপৰটো কি হ'ব? ইয়াৰ খুঁটাটো মানে পকা হ'লে ওপৰটো কি হ'ব? ওপৰটো ৰূপচাপ লগাব। এই চাইডটো
ৰাইজৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত ইয়াৰ পাছত কেছে বনাই দে বুলি ক'বলৈ আছে কেছে বনাই দে বুলি ক'বলৈ মুখত মিচিকে হাঁহিটো থাকিব লাগে আকৌ তেতিয়াহে একদম কাম কৰি ভাল পাব হাঁহিটো থাকিব লাগিব একদম মুখত হয় নহয় হাঁহিটো থাকিব লাগিব মুখত হাঁহিয়ে জীৱন বুলি কৈছে অঁ হাঁহিটো হাঁহি থাকিব হাঁহি থাকিলেহে একদম কৰি আছে নয়ন মেৰিলৈ তালৈ পঠাব লাগিব ধন পাতি নোজোৰা হৈছে অঁ তাকে বিচাৰিব লাগিব ধন পাতি নোজোৰা হৈছে তাকে বিচাৰিব লাগিব এইজন একদম কমিটি মানুহ এজন দেই ভিডিঅ'টো ইমানেই আছিল মানে আমাৰো নামঘৰ বনাইছে নতুনকৈ নামঘৰো দেখালোঁ আপোনালোকক যিহেতু ভাল লাগিলে আৰু নামঘৰ ভাগ ভালে কুশলে হওক আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে আশীৰ্বাদ কৰিব একদম ধুনীয়া যে নামঘৰ হয় আৰু নামঘৰ হ'লে মই ভিডিঅ' এটা বনাওঁ আপোনালোকে চাব কেনেকৈ নামঘৰ বনাইছে কিমান ধুনীয়াকৈ নামঘৰ বনাইছে আজি ভিডিঅ'টো ইমানেই আছিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু বাই বাই